নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোত মই আপোনালোকক জনাই দিম যে সূৰ্য উদয় হোৱাৰ সময়ত বা অস্ত যোৱাৰ সময়ত আমাৰ বেলিটো দেখিবলৈ ৰঙা হয় কিয়। হয়, আপোনালোকে যদি মন কৰিছে তেন্তে দেখিব যে যেতিয়া সূৰ্য উদয় হয় বা যেতিয়া সূৰ্য অস্ত যায়, এই সময়ত যদি আপুনি মন কৰিলে দেখিব যে আমাৰ সূৰ্যটো দেখিবলৈ ৰঙা হৈ যায়। এতিয়া কথা হ'ল এইধৰণৰ এই সূৰ্যটো উদয় হওঁতে বা অস্ত হওঁতে ৰঙা হয় কিয়, এই সংক্ৰান্তত আজি ভিডিঅ'টোত আপোনাক সবিশেষ সকলোবোৰ জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, প্ৰথম কথাটো হ'ল আমি যিখন পৃথিৱীত বাস কৰি আছোঁ এই পৃথিৱীখন ঘূৰে বুলি আপুনি নিশ্চয় জানে। এতিয়া এই পৃথিৱীখন ঘূৰি থাকে, এই পৃথিৱীখন আমাৰ আচলতে সূৰ্যৰ চাৰিওৰ পৰা এপাক ঘূৰিবলৈ এটা বছৰ লাগে বা 365 দিন লাগে। ইয়াৰ উপৰিও আমাৰ পৃথিৱীতে নিজৰ এটা মেৰুদণ্ডত ঘূৰি থাকে আৰু এই নিজৰ মেৰুদণ্ডত ঘূৰিবলৈ 24 ঘণ্টা লাগে বা 1 দিন সময় লাগে। আৰু ইয়াৰে যেতিয়া এই পৃথিৱীটোৱে যেতিয়া নিজস্ব স্থানত এক পাক ঘূৰে, এক পাক ঘূৰোঁতে যোনটো ফাল সূৰ্যৰ ফালে পৰে এই ফালটো দিন হয় আৰু যোনটো ফাল সূৰ্যৰ ফালে নপৰে এই ফালটো ৰাতি হয়। এতিয়া আপোনাক জনাওঁ যে আমাৰ যিখিনি সূৰ্য আছে সেই সূৰ্যৰ 7টা ৰং আছে আৰু যিখিনি 7টা ৰং আছে এই 7টা ৰংটো আচলতে বায়ুৰ মাজেৰে অতিক্ৰম কৰি আমাৰ পৃথিৱীত পৰেহি। এটা কথা হ'ল এই যে সূৰ্যটো ৰাতিপুৱা উদয় হওঁতে আৰু গধূলি অস্ত যাওঁতে এই যে সূৰ্যটো ৰঙা হয়, তাৰ কাৰণটো হৈছে যেতিয়া সূৰ্যটো আমাৰ এই ৰাতিপুৱা বা এই গধূলি সময় সূৰ্যটো আমাৰ পৃথিৱীলৈ পোহৰ আহে, এই পোহৰ আহোঁতে এই পোহৰখিনি বহুত দূৰ অতিক্ৰম কৰিবলগীয়া হৈ যায়। অৰ্থাৎ দুপৰীয়া হৈ থাকোঁতে সূৰ্যটোৱে আমাৰ পৃথিৱীলৈ যিখিনি পোহৰ দিয়ে এই পোহৰটো অতিক্ৰম কৰোঁতে যিমান সময় লাগে তাতকৈ দুগুণ সময় লাগেগৈ ৰাতিপুৱা সূৰ্যটো উদয় হওঁতে বা গধূলি সূৰ্যটো অস্ত যাওঁতে। আৰু এনেদৰে সূৰ্যটো ৰাতিপুৱা এইদৰে উদয় হোৱা সময়ত বেছিকৈ পোহৰ অতিক্ৰম কৰিব লাগে কাৰণে এই পোহৰখিনি যেতিয়া অতিক্ৰম কৰি আমাৰ পৃথিৱীত পৰেগৈহি, তেতিয়া পৃথিৱীত পৰোঁতে এই যিখিনি পোহৰ আছে এই পোহৰখিনি বিভিন্ন আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত থকা যিখিনি স্তৰ বা যিখিনি বায়ুমণ্ডলত থকা যিখিনি ধূলিকণা, এই ধূলিকণাৰ লগত এই পোহৰটো সংমিশ্ৰিত হৈ যায় আৰু সংমিশ্ৰিত হোৱাৰ ফলত যিখিনি সূৰ্যৰ যিখিনি 7টা ৰং আছে তাৰে 6টা ৰং যিখিনি ধূলিকণা বা যিখিনি বায়ুমণ্ডল আছে বায়ুমণ্ডলত মিহলি হৈ যায়। বাকী যিখিনি এটা ৰঙা ৰং বাচি যায় এই ৰঙা ৰংটোৱে আহি আমাৰ চকুত দেখা দিয়েহি। গতিকে এইদৰে সূৰ্যই এই বায়ুমণ্ডলক অতিক্ৰম কৰি ৰাতিপুৱা বা গধূলি আহোঁতে এই যিখিনি বাকী 6টা ৰং থাকে এই ৰংখিনি বায়ুমণ্ডলৰ ধূলিকণাৰ লগত এবজৰ্ব হৈ গুচি যায়। বাকী ৰঙা ৰংটোৱে আমাৰ চকুত আহি পৰেগৈ। গতিকে এইকাৰণে সূৰ্য উদয় হোৱাৰ সময়ত বা সূৰ্য অস্ত যোৱাৰ সময়ত আমি বেলিটো ৰঙা ৰঙৰ দেখোঁ। গতিকে এয়াই হৈছে আমি সূৰ্যটো উদয় হোৱাৰ সময়ত বা অস্ত যোৱাৰ সময়ত ৰঙা দেখাৰ কাৰণটো হৈছে সেয়াই।